নমস্কাৰ সকলোকে আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজি মানে কি হ'ল কাপোৰ যিখিনি আনিছিলোঁ এইখিনি কাপোৰ বা আহি পোৱাহি না অৰ্ডাৰ দিয়াখিনি যিখিনি আনিছিলোঁ কাপোৰ কেইটামান ধুই লওঁ বুলি ভাবিছোঁ আজি ৰ'দটো ধুনীয়াকৈ দিছে কাৰণ কাইলৈৰ পৰা বৰষুণ দেখাই আছে কাৰণে আৰু এই বেগটোতে এইখিনি সোমাই আছে বস্তু তাৰপাছত এতিয়া মই বস্তুখিনি উলিয়াম ধুবলৈ বুলি উলিয়াইছোঁ প্ৰথমে এইখন বৰ ধুনীয়া হয় ফাৰ্ষ্ট ক্ৰাইৰ পৰা আনিছোঁ কাপোৰকেইটা বহুত ধুনীয়া হয় টুপি লগা পিছে টুপি লগা নহ'ল আৰু নহ'লেও এতিয়া টুপি লগা নাপালোঁৱে টুপি লগা অনলাইনতে অৰ্ডাৰ দিছোঁ আহি পোৱাহি না আহিব তাৰপিছত এনেকুৱা তিনিখন আহিছে তিনিখন 1290 লিখা আছে অফাৰত 1000 কিমানত পাইছোঁ আৰু ইয়াত তিনিখন আছে এনেকুৱা এখন আৰু এখন আছে ধুবলৈ বুলি উলিয়াইছোঁ তাৰপাছত এইকেইখন মিছলিন কটনৰ এইকেইটা অনলাইনত দিছিলোঁ দেই অৰ্ডাৰ এইকেইখন ধুনীয়া আহিছে কিন্তু কাপোৰ একদম মিছলিন কটন ধুনীয়া এইকেইখন চব ধুবলৈ বুলি উলিয়াইছোঁ আৰু এখন টাৱেল তাৰপিছত এইটো বাৰু মোৰ হয় মোৰ কাৰণে আনিছোঁ তাৰপিছত এই টিকলা মাইনা ফ্ৰক চোলা এটা আনিছোঁ এইটো ধুনীয়াকৈ এইটা ধুই দিম আৰু ধুবলৈ বুলি চব উলিয়াইছোঁ এইকেইটা বৰ ধুনীয়া যিকেইটা ফাৰ্ষ্ট ক্ৰাইৰ পৰা আনিছোঁ সেইকেইটা কাপোৰকেইটা বহুত ধুনীয়া হয় এইটো পেণ্টটো দীঘল পেণ্টটো বাৰু প্ৰথম পিন্ধাব নোৱাৰোঁ কাপোৰখিনি বৰ ধুনীয়া হয় এতিয়া গোটেইখিনি মানে কি হ'ল ধুব লাগিব তাৰপাছত এইকেইটা টুপি মোজা ইমান ধুনীয়া লাগিছে চাওকচোন বেলেগ নাছিলে মই বেলেগ বিচাৰিছিলোঁ অকণমান মানে ল'ৰা হওক ছোৱালী হওক মানে ইউজ কৰিব পৰাকৈ এতিয়া মানে এনেকুৱা আহিলে আৰু ছোৱালী নিচিনা আহিলে আৰু অৰ্ডাৰ দিছোঁ অনলাইনত দিছোঁ ফাৰ্ষ্ট ক্ৰাইৰ পৰা অকল এযোৰে আনিছোঁ এনেকুৱা এইবিলাক চব ধুনীয়াকৈ আজি ধুই মেলি ৰ'দটো মানে ইমান চোকাকৈ দিছে কৈছোঁ নহয় তাৰপাছত এইযোৰ বৰ ধুনীয়া লাগিছে এইযোৰ অকণমান ডাঙৰ চাইজকৈ আনিছোঁ অকণমান ডাঙৰকৈ আনিছোঁ মানে দুমাহলৈকো পিন্ধিব পৰাকৈ দুমাহলৈও হোৱাকৈ এনেকৈ আনিছোঁ আৰু ইউনিকৰ্ণ বৰ ধুনীয়া লাগিছে আৰু এইখিনি বজাৰ কৰিবলৈ আছে আৰু লাহে ধীৰে কৰিম বুলি ভাবি আছোঁ আৰু গৰমটো যিহে পৰিছে এই কেছেটতে অনাটো হেৰি নহয় আচলতে কলি ধলিকৈ সেই গধূলি মই যাওঁ আৰু যিকেইটা পাৰোঁ আৰু এইটো পেণ্টটো এইটো বাৰু প্ৰথমতে পিন্ধাব নোৱাৰিমেই চাগে অকণমান ডাঙৰকৈ আনিছে যিহেতু আৰু এইখিনি বস্তু অনলাইনতে আছে কেতিয়াকৈ পাবহি আৰু মই ধুব লাগিব তাৰপিছত এইখন নেপিচ লং কোট নেপিচকেইখন বৰ ধুনীয়া ফাৰ্ষ্ট ক্ৰাইৰ নেপিচকেইখন ধুনীয়া কেইখনমান অনলাইনত অৰ্ডাৰ দিছোঁ বাৰু এইকেইখন ধুনীয়া নেপিচ আনিছোঁ এইটো বেবী সাগৰ হয় বৰ ধুনীয়া হয় কাপোৰকেইটা এইকেইখনো ধুনীয়াকৈ ধুই পখালি আৰু ভৰাই থ'ম আৰু তাৰপিছত এইখন ৰুমালকেইখন লাগেই নহয় মুচিবলৈ বুলি ইম্পৰ্টেণ্ট বস্তু কেইটামান আনি লৈছোঁ আৰু তাৰপাছত এইখন এই ডিঙিত মৰাকেইখন এইখন ফাৰ্ষ্ট ক্ৰাইৰ পৰাই আনিছোঁ ধুনীয়া লাগিছে তাৰপিছত এনেকুৱা হাত খোৱা যিহেতু গৰম পৰিছে ন এনেকুৱা চোলা কেইটামান আনিছোঁ তাৰপিছত এইটো এযোৰ আৰু দুযোৰমান আনিব লাগিব এতিয়া বৰ্তমান 5যোৰ আনিছোঁ আৰু পাছত আৰু দুযোৰমান আনিম মানে ফাৰ্ষ্ট ক্ৰাইতে অৰ্ডাৰ দি থৈছোঁ দুটামান তাৰপিছত আকৌ দুটামান অৰ্ডাৰ দিছোঁ ফ্লিপকাৰ্টত চবতে দি আছোঁ আৰু তাৰপিছত বেডিং ছেটযোৰ দিছিলোঁ আপোনাৰ আহিলে একদম বেয়া আহিলে ৰিটাৰ্ণ কৰি দিলোঁ এতিয়া ডাইৰেক্ট কিনিব লাগিব আৰু তাৰপিছত এইখন ড্ৰাই শ্বীট দুখন ড্ৰাই শ্বীট এইখন অনলাইনত দিছিলোঁ দেই দুখন আহিছিলে ড্ৰাই শ্বীট তাৰপাছত
এখন টাৱেল ধুনীয়া ধুনীয়া টাৱেল আনিছোঁ তাত বৰ ধুনীয়া এইখন টাৱেলখনি এই দুখন আনিছোঁ টাৱেল এখন ডাঙৰ এখন সৰু এই ডাঙৰখন নিজে স্কুললৈ কৰিম আৰু ল'ৰাই কৰিলেও কৰিব আৰু তাৰপাছত এনেকুৱা আনিছোঁ এনেকুৱা বাৰু আনি অৰ্ডাৰ দি থৈ দিয়া আছে এতিয়া আহিহে পোৱাহি নাই এনেকুৱা এখন টুপি লগা এখন পাতল আৰু ইমান হেৰি নহয় কাপোৰটো বহুত ধুনীয়া হয় আজি যিহেতু এটা গৰম ছিজন হৈছে ন আগষ্ট মাহত বহুত বেছি গৰম জুলাই আগষ্টত সেইটো কাৰণে এখন হেৰি আনিছোঁ তাৰপিছত অকণমান এখন অকণমান গৰমকৈ আনিছোঁ এখন ব্লেংকেট টুপি লগা যেন ঠাণ্ডা পৰিব পাৰে নহয় বৰষুণ চৰষুণ দিলে দিগদাৰ হ'ব ন জুলাই মাহটো আৰু কেইখনমান অৰ্ডাৰ দিয়া আছে এতিয়া যিখিনি মানে আহিলে এইখিনিকে ধুই থৈ দিওঁ আৰু বাকীখিনি একেলগতে ধুবলৈ কষ্ট হৈ যাব সেইটো কাৰণে সেই আৰু এইখিনিকে ধুই লওঁ তাৰপৰা বৰষুণ দেখাইছে সেইটো কাৰণে মই বোলো আজি এইখিনি যে ধুই থৈ দিওঁ মানে কিবা এটাতো হেৰি হৈ থাকিব ন একো ধোৱা মেলা নাই তাৰপাছত বেবী ধুবলৈ কাৰণে এটা অনলাইনত অৰ্ডাৰ দিছিলোঁ এইটো হেৰিটো ডিটাৰজেণ্ট সেইটো দেখাবলৈ নহ'লে তো আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই